নমস্কাৰ আপোনালোকৰ মাজত নতুন ভিডিও এটিলৈ উপস্থিত হৈছো ৰুমৰ টেপত পানী কমকে আহা কি কাৰণ হ'ব পাৰে আৰু ইয়াক কেনেদৰে ঠিক কৰিব পাৰি ভিডিওটোৰ জৰিয়তে দেখাব চেষ্টা কৰিম আপোনালোকে দেখিব পোৱা এই বাথৰুমত পানীৰ টেপত পানীৰ স্পীড খুবেই কম আৰু এটা প্ৰবলেম ইয়াৰে এটা টেপ খুলিলে আনটো টেপত পানী একেবাৰে নোলায় মই যেটো বাথৰুমত থিয় হৈ আছো এই 5 নম্বৰ ফ্লোৰৰ এটা পাৰ্টত দুটা বাথৰুম আছে তো দুটা বাথৰুমতো সেম প্ৰবলেম ইটো টেপ খুলিলে ইটো টেপত পানী নাহে আৰু এটা বাথৰুমত পানী খুলিলে নেক্সট বাথৰুমত পানী নাযায় কাৰণ এটা পাইপেৰে দুটা বাথৰুমত পানী লৈ যোৱা হৈছে বলক ছাদৰ ওপৰলৈকে যাও কি কন্ডিশনত পানীটো বাথৰুমলৈ আনা হৈছে ভালদৰে বুজি লওঁ আপোনালোকে দেখিবই পাইছে ইয়াতে দুটা টেংকি আছে আৰু ইয়াৰ ডাঙৰ টেংকিৰ পৰা এই পাঁচতলা বিল্ডিঙৰ সকলো বাথৰুমত এই ডাঙৰ টেংকিৰ পৰা জিআই পাইপলাইনেৰে পানী নামি গৈছে আৰু সৰু এটা টেংকি দেখিব পাইছিলে হেতু পিছত বহাইছে এখেতলোকে মানে পাঁচতলাত পানীৰ প্ৰেছাৰ কম বুলি ইয়াক এক্সট্ৰা লাইন টানি যেটো বাথৰুমত মই কাম কৰি আছো ইয়াতে পানী ইন কৰি দিছে সংযোগ কৰি দিছে আপোনালোকে দেখিব পাইছে দুডাল ভাল্ভ আছে পানীৰ প্ৰেছাৰৰ ক্ষেত্ৰত সাইন্টিফিক ৰিজন থাকে আমি সকলোৱে জানো যিমান হাইটত টেংকি থাকিব হিমানে প্ৰেছাৰ বাঢ়িব এখেতলোকে যেহেতু 5 নম্বৰ ফ্লোৰত আছে তো মিনিমাম প্ৰেছাৰ এটা কমিবই এতিয়া মই তলত নামি কামটো কৰিব লাগিব যেহেতু বেমাৰটো তাতে থাকা বুলি মই ধৰিছো তো মই তাতে নামিয়ে কি কাৰণত পানীৰ প্ৰেছাৰটো কমিছে ধৰিব পাৰিম তো তাতে মই নামি লওঁ ৰছী পেলাইছো আপোনালোকে দেখিব পাইছে ৰছীৰ সহায়ত মই তলত নামিব লাগিব নামিলো নামাৰ পিছত ইয়াতে বিম এটা দিয়া আছিল বিমত সুবিধাজনক জায়গা থাকাৰ বাবে মই ভাড়া বান্ধিব লগা নহল এনেইটো ভাড়া বান্ধিয়ে কাম কৰা হয় ইয়াতে বিমটোৰ সহায়ত কামটো মই সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিয়ে নামিলো আৰু দেখিব পাইছো মাজৰ এইখিনি এটা জিআই পাইপ আছে এই জিআই পাইপতে প্ৰবলেম থকা বুলি মোৰ অনুভৱ হয় জিআই পাইপটো গুছাই মই কমপ্লিট সিপিভিসি পাইপ কৰি দিম এতিয়া মই জিআই পাইপটো কাটি লওঁ জিআই এলবটো খোলাৰ পিছত আসল প্ৰবলেমটো ধৰাত পৰিল জিআই পাইপটো কেনেকুৱা ব্লকেজ কৰি থৈ দিছে এই জামটোৰ কাৰণে পানীৰ টেপত পানী বহুত কমকে আহে এতিয়া এই ব্লকেজটো ক্লিয়াৰ কৰাৰ পিছত পানীৰ প্ৰেছাৰটো বাঢ়িব আৰু জিআই পাইপবোৰ কিছুদিন পুৰণা হ'লে এনেকুৱা প্ৰবলেম দেখা দিয়েই মই প্ৰায়ভাগ জিআই পাইপত এনেকুৱা পাইছো সেইকাৰণে বেমাৰটো মোৰ বেছি দেৰি লগা নাই ধৰাত বেমাৰটো সহজে ধৰিব পাৰিছো কিছুমান জিআই পাইপত এনেকুৱা মামৰে ধৰিলে ব্লকেজ হ'লে আমি কেতিয়াবা এচিডৰ সহায় লৈ পাইপ চাফা কৰো এটো এচিড আপোনাৰ পাইপত দিয়া এচিড হয় জিআই পাইপত দিব পাৰি আৰু এই আইৰণটো এৰাই দিয়ে তাতে দুটা টেংকিৰ পৰা পানী সোমাইছে এটা সৰু টেংকি এক্সট্ৰাকে বহাই লৈছে আৰু এটা মেইন ডাঙৰ টেংকিৰ পৰা জিআই লাইনৰ পৰা পানীটো আপোনালোকে এইটো দেখিও হৈছে জিআই পাইপ এটা জিআই পাইপৰ ইউনিয়ন সকেট আছিল ইউনিয়ন সকেটতো পুৰা এনেকা মামৰে খাই থৈ দিছে আৰু মেইন জিআই 2 ইঞ্চি লাইনতো এনেকুৱা ব্লকেজ হৈছে আপোনালোকে দেখিব পাইছে এটো কাৰণে পানীটো ওলোৱা নাছিল স্ক্ৰুড্ৰাইভাৰে শক্তি দিয়াৰ পিছত পানীৰ স্পীড দেখিছে আপোনালোকে কেনেকুৱা যিকোনো প্ৰবলেমৰ মেইন ৰিজনটো ধৰাত পৰিলে প্ৰবলেম সলভ হ'বই মোৰ আজি কামটো সাকসেস হ'ল বাথৰুমৰ টেপত আপোনাৰ দেখিছে পানীৰ ফ্লো বঢ়িয়াকে আহিছে আৰু আগত যেটো প্ৰবলেম আছিল এই প্ৰবলেমটো সাকসেস হ'ল এইটো টেপ খুলিলে আনটো টেপত পানী নাহিছিল এতিয়া চাৰিফালে একেলগে টেপ ব্যৱহাৰ কৰিব পাৰে বাথৰুমৰ সব টেপ একেলগে ব্যৱহাৰ কৰিলো পানীৰ স্পীড ভালে দেখিবই পাইছে তো আগৰ জিআই পাইপবোৰ গুছাই সব সিপিভিসি পাইপ কৰি দিলো ইফালে আপোনাৰ ইউনিয়ন সকেট এটা লাগি আছিল জিআইৰ ইউনিয়ন সকেটটো গুছাই ডাইৰেক্ট এমকে মাৰি মই লাইনটো টানি দিলো তো আজিলৈ বাই বাই আকৌ এনে ধৰণৰ ভিডিও লৈ মোৰ ইউটিউব চেনেলত আপোনালোকৰ মাজত লৈ আহিম